বন্ধু-বান্ধৱীসকল, আপোনালোকৰ মাজত মই সৰাফুল কওকচোন। মোৰ সতে আপোনালোকেও সৰাফুলৰ কথাবোৰ শুনক, সৰাফুলৰ বেদনাবোৰ অনুভৱ কৰক, সৰাফুলৰ মাজত আমি আমাক নিজে বিচাৰিবলৈ যত্ন কৰোঁ। প্ৰথম কথাখিনি নকলেই নহ'ব, আমি উপলব্ধি সেইখিনিৰ পৰাই কৰিম। কিমান আঁতৰি গ'লে মানুহক সুখ কামনায়ো ঢুকি পাব নোৱাৰা হয়, কিমান অচিনাকি হ'লে প্ৰাৰ্থনায়ো আৱৰিব নোৱাৰা হয়। এৰা সৰাফুলৰ দৰে মানুহো কেতিয়াবা সৰে মৰহে, যাক জীয়াব নোৱাৰে কোনো সেউজীয়া বৰষুণ। জীৱন গৈ থাকে একেদৰে। নিৰ্জনতা নে নিসংগতা? অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে নাহৰৰ নিৰিবিলি চাত লিখিছিল, নিৰ্জনতাই মানুহক সমৃদ্ধ কৰে, কিন্তু নিসংগতাই হতাশা আনে। মই নিৰ্জনতাক ভাল পাওঁ, নিসংগতাক ভয় কৰোঁ। কথাষাৰ মৰ্মে মৰ্মে উপলব্ধি আমি সকলোৱে এটা সময়ত কৰোঁ। এই যে দিনটোৰ ভাগৰৰ অন্তত অলপ সময় বিচনাত চকু দুটা মুদি পৰি ৰওঁ, নাইবা জোনাক ৰাতিৰ আকাশত চকু থৈ এবাৰ জীৱনটোলৈ উভতি চাওঁ। কাণত বাজি থকা প্ৰিয় গীতৰ কলিবোৰ নিৰ্জনতাৰ সোৱাদ আমি তেনেকৈ লওঁ। নিজৰ লগত নিজে সমৃদ্ধ হওঁ, আগুৱাবলৈ শক্তি পাওঁ। তাৰ বিপৰীতে এই মনটো ঠেকেচি থকা নিসংগতাবোৰ। দিনটোত শ শ মানুহ লগ পায়ো যে সেই এজনৰ অভাৱ, এফালৰ পৰা যাক কৈ যাব পাৰি কথাবোৰ। জানানে আজি কি হ'ল? কেতিয়াবা নকলেও যে তেওঁ সোধে, আৰু কোৱা কি কৰিলা আজি? নাই, বহুত সংগী থাকিও তেনে এজন নাপাওঁ। নহ'লে জানো নিজৰ মাজতে সুবৰ্ণ অনুৰণক বিচাৰিব লগা হল হয়। বিচাৰৰ তোলাচনীয়ে জোকাৰি যোৱাৰ ভয় নথকা অভিমানৰ পথাৰখনত এষাৰ কথাৰে চহাব পৰা সেই বিশেষ জনৰ অভাৱতে আমি ভয়ংকৰভাৱে দুখীয়া। নাই, প্ৰেমিক হ'ব নালাগে তেওঁ। লাভ ইউ, মিছ ইউ আবদ্ধ থকা ভাল পোৱা এতিয়া বিৰক্তিহে। মাত্ৰ সকলো হেৰাই গ'লেও মই আছো বুলি কোৱাতেই জীৱনটো পূৰ্ণ। মানুহ অগণন মানুহ চাৰিওফালে, পৰিয়াল বন্ধু একোৰে অভাৱ নাই, কিন্তু তাৰ মাজতো ইমান অকলশৰীয়া। এৰা তৰা অগণন থাকে, কিন্তু যোন সদায় অকলশৰীয়া। নাই, অনবৰত কথা পতাৰ সংগীও নালাগে। মাত্ৰ দিনটোৰ অন্তত মাত্ৰ এষাৰ কথা শুনিব খোজো, ঠিকে আছা ন তুমি?